মৰমৰ বন্ধুসকল বৰ্তমান তথা অসমবাসী ৰাইজ সকলোকে জনাইছোঁ আজিৰ দিনটোৰ শুভক্ষণ দিয়া আৰু বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে দিনবোৰ সুখৰ হওক মংগল হওক তাকে কামনা কৰি আজি ভাওনা কৰিবলৈ যাত্ৰা কৰিম যোৰহাট অঞ্চলৰে এভাগী খুব বিখ্যাত নামঘৰ মাছৰাটা নামঘৰ। গতিকে আপোনালোকো আহিব। প্ৰতিদিন হাজাৰ বছৰৰ অধিক চাকি গলাচ বন্তি জ্বলা এভাগ নামঘৰ যিভাগ নামঘৰ আচলতে অতি তাৎপৰ্যপূৰ্ণ, সোমাবলৈ ভয় লাগে, বহুত ভয়ানক। গতিকে মই গৈ পেলাই সবিনয় উপস্থিত হ'ম, তাত আপোনালোকক দেখুৱাম, কেনেকুৱা লাগে জনাব, নামঘৰ ভাগে দেখুৱাম। তাৰ লগতে এষাৰ কথা জনাইছোঁ যে আপোনাৰ মৰম আৰু আশীৰ্বাদৰ বাবে আজি এটা বস্তু পালোঁ। এইটোৱে হৈছে এই পিনক'ডটো আজি মই লাভ কৰিলোঁ। আচলতে আজি নহয়, আজি ভিডিঅ'টো বনাইছোঁ, কিন্তু আজি 3 দিনৰ আগতেই মই ক'ডটো লাভ কৰিছিলোঁ, বাকচত ভৰাই থৈ দিছিলোঁ, কাকো দেখুওৱা নাছিলোঁ। কিন্তু আজি এইটো পালোঁ আৰু ছাবমিট কৰিলোঁ। গতিকে সকলোৰে আশীৰ্বাদ আৰু মৰম জনাইছে কাৰণে পাইছোঁ। আগলৈও যিসকলে লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক সহায় জনাই আছে, প্ৰতিদিন সহায় জনাব, আশীৰ্বাদ কৰিব, আগবাঢ়ি গৈ থাকিব পাৰোঁ। যিসকলে এতিয়াও চেনেলটো চোৱা নাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব, তাকে কামনা কৰি আজি ভাওনা মাজলৈ আগবাঢ়ি যাম। এই ব্লগটো এটা বিশেষ কাৰণত বনাইছোঁ, আপোনালোকে মৰম দিয়াৰ বাবে এইটো পাইছোঁ। আৰু কাইলৈ পৰহিলৈ হয়তো পইচা পাতি পাম চাগে, পইচা পাতি জনাম। গতিকে চাই থাকিব, আশীৰ্বাদ কৰিব, তাকেই লৈ আজি ভাওনা কৰিবলৈ আগবাঢ়িছোঁ নৃসিংহমুৰি ভাওনা। চাই থাকক, পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ। আৰু কাইলৈ যাত্ৰা কৰিম পুৱাতেই, অৰ্থাৎ 19 তাৰিখ আৰু 18 তাৰিখ 2 দিন আছে মোৰ গহপুৰত ভাওনা। সকলো আহিব, লগ পাম, তাকেই কামনা কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। বৈ লগ গৈ থাকোঁ। আমাৰ দুল্লা সাজু হৈছে, বৰ্তমান দেবুদা সাজু হৈছে, ইয়াত লেপি আছে, ইয়াতো আছে, যাওঁ অংকুৰ বেটুৱা আমাৰ মৰম লগা লতুপা দুটা। হয় হয়, হেল্ল'। আমাৰ গুটকা, আমাৰ গুটকা 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 আৰু মানুহৰ সমাগম ফুল মানে খাই মাৰিছে। ভিডিঅ' নাচাই বোলা, তোমাৰ ভিডিঅ' নলিয়ালে। আৰু বিয়া পাতিছিলে এজনী, পাতিলে বেলেগ এজনীকে। নমস্কাৰ, ভালে আছে? মজা। চাই থাকক, চাই থাকক, চাই থাকক, দেখুৱাই আছোঁ, চাই থাকক।
বন্ধুসকল বৰ্তমান আজিলৈ ভাওনা ভাগি এটা সামৰ্থ মাৰিছোঁ অলপ দেখাইছোঁ আমাৰ মানে মই যেতিয়া প্ৰথম মানে ভাওনা শিকিছিলোঁ প্ৰথম এই ককাইদেউহঁতৰ নামঘৰতে শিকিছোঁ আৰু তাৰ পৰাই নাৱত হিচাপে ওলাই আহিছোঁ আৰু এইটো ৰূপমদা অতি মৰমৰ বাপুদা আছে লাল পান্না এতিয়া আছে চাব ভাওনা দিছোঁ কেনেকুৱা লাগিছে জনাব কালিলৈ গৈ আছোঁ গহপুৰ সকলো আহিব লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো আগবঢ়াই দিব ধন্যবাদ কি দিয়া পুজি মে প্রভু মুহূর্ততে ধ্বংস করি সতুর হরিক পূর্ণ কর মোর মনের প্রতিজ্ঞা মুহূর্ততে সন্ন্যকিত করি খৌ স্ফটিক স্তম্ভ লমৈতার নীল প্রলয় আজি তোর দানব কুলার তোর হবে ধ্বংস করি তোর চন্দ্রচক পরিত্রাণ করিম নিজে প্রিয় ভক্ত মোর বৈষ্ণব প্রলাদক কোন মূর্খ মরণর এক মুহূর্ত তোর খুনি লোভী এটি কথা মোর দিবাকাল নুহেইতো নুহে রাত্রিকাল বাহিরু নহয়তো নুহে ভিতর ফাল অস্ত্র নুহে হস্ত নুহে নুহে বিনা বস্ত্র নখর প্রহারে আজি তোর বিদারিমু পক্ষ দেবতা নহও মই নহও মানৱ নহও যক্ষ ৰক্ষ কিম্বা মই নহও দানৱ তোৰেই সন্মুখত তোৰেই মুক্তিৰ বাবে তোৰেই ভাতৃ হন্তা মই নৰসিংহৰূপী দেৱ
কৃষ্ণ তুজু